गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे ভারতের পূব প্রান্তত অবস্থিত সুজলা সুফলা শস্য শ্যামলা আমার এই দেশ, নানা জাতি উপজাতির মিলনভূমি, এয়াই আমাৰ ৰাজ্য অসম। আজিৰ পৰা প্ৰায় ৬০০ বছৰ আগতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাৰ যি অমৃত বাণী সৰ্বস্তৰৰ লোকৰ কাৰণে এক অমোঘ মন্ত্ৰ। গীত, পদ্য, কবিতা, নাটক আদি ৰচনা কৰি নাট্য সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত গুৰুজনাৰ পদাংক অনুসৰণ কৰি এই অসম ভূমিত জন্ম লৈছিল আন এক ঘনজন্ম পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এহাতে কলম আৰু আনহাতে ষ্টেণ্ড গান লৈ কৃষক, শ্ৰমিক, হালোৱা মজদুৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁৰ গীত আছিল অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। মন্দিৰৰ দুৱাৰ খুলি মংগল আৰতিৰে সকলোকে আহ্বান জনাই তেওঁ গাইছিল। ভারতীয় সংস্কৃতি হ'ল কৃষ্ণ সংস্কৃতি। ভগৱান শ্ৰীকৃষ্ণকে মূল আধাৰ হিচাপে লৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমান্তৰালভাৱে আন এক সাংস্কৃতিক সত্তা হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ ৰূপৰ কোঁৱৰ, ৰূপকোঁৱৰ। অনা অসমীয়া হৈও অসমীয়া কথাছবি আৰু নাটকক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল তেওঁ। ভগৱান শ্ৰীকৃষ্ণক জীৱনৰ সখা বুলি জ্ঞান কৰি তেওঁ গাইছিল। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কি সুৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ।
নাম লগাতে কোনে চন্দন পিন্ধালে অ তোৰ ফুল কমলীয়া তনু, অ তোৰ ফুল কমলীয়া তনু, বজাও কি সুৰে বিনু কৃষ্ণ তই, বজাও কি সুৰে বিনু, বজাও কি সুৰে বিনু কৃষ্ণ তই, বজাও কি সুৰে বিনু। অসমৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই ৰখাৰ অন্যতম উপাদান হ'ল অসমৰ লোকসম্পদসমূহ। তালৰ সোঁতত হেৰাই গ'ল আইনাম, বিয়ানাম, ঝুমুৰ, টোকাৰী কিংবা অমূল্য সম্পদ নাগাৰা নাম। লোকসংস্কৃতিৰ অন্যতম চিনাকি বিহু আমাৰ প্ৰাণৰ